আৰু আজি আমি ফাইনেলি চাবলৈ আহিলোঁ এয়া ভাইমন্দা। কিন্তু ভাইমন্দাৰ আগতে ইয়াৰ ৰুদ্ৰ 6 তাৰিখে ৰিলিজ হোৱাৰ কথা আছিল, কিন্তু বেগ হৈ যাব 21 তাৰিখলৈ এয়া পিছুৱাই নিছে। আৰু এয়া আমি ভাইমন্দা চাই আছোঁ, আহক। আৰু এতিয়া আমাৰ মাজত এয়া এণ্ট্ৰি মাৰিব ৰিয়েল লাইফৰ জুবিনদা। জুবিনদাৰ বিষয়ে আপুনি কিবা ক'বলৈ যদি আছে এটা কমেণ্ট কৰিব। কি হ'ল তহঁতে মোক কি একেবাৰে ওপৰলৈ পঠাই দিব কৈছিল নেকি? এতিয়া যাব হোৱা নাই, ঢেৰ কাম কৰিবলৈ আছে। নহয় মানে গ'ল দি ভেদহে ক'লে বোলে গাড়ীখন একেবাৰে গোন্ধাই গৈছে, আৰু গাড়ীখন তোমাৰমান ধোৱাও নাছিল দেখোন। ভোক লাগিছে বে, কৰিকে খাই দিব। ট্ৰেকটো চলাই দিব। মই ফিলাৰখিনি গাই যাম, আপুনি চেক কৰক। ঠিক আছে জুবিন, আৰম্ভণিৰ পৰা কৰিছোঁ, গাবা। জুবিন আহি যোৱা। বঢ়িয়া, এটা দেখোন হৈ গ'ল। ভাল গাইছে বা গানটোৰ কালাৰে সলনি হৈ গ'ল দেই তেওঁ চিঞৰাৰ পিছত। জুবিন কি কৰিছে এইবোৰ? এই ভাইমন্দা মোৰ দেউতাৰ নিচিনা ভাল ভূপেনদা, ভাল গাইছে। আৰু ইখনৰ পিছত আন এখনকৈ এনেকৈ চিনেমা বনাই এতিয়া বহুকেইখন চিনেমা পাৰ কৰিলে ভাইমন্দা। আৰু সেয়া বলকচোন আমি এতিয়া উপভোগ কৰোঁ। আৰু
দাদা ডিষ্ট্ৰিবিউটৰ কৈছে চবফালে একদম জুই লাগিছে বক্স অফিচত মই প্ৰিণ্ট আৰু বহাই দিয়াৰ কথা কৈছোঁ বাবু এইবাৰতো চিনেমাৰ কাৰণে জুবিনে যিটো গান কৰিছে না তই শুনিছা ফাটাফাটি হৈ যাব ফাটাফাটি যি হ'বলগীয়া আছে হৈ থাকিব তই এতিয়া গা চা ধুই গোটা নেমু টেঙা এটাৰ চৰ্বত এক গিলাচ খাই শুই দেগৈ তেতিয়া তোৰো ফাটি যাব আৰু গাটো ভাল লাগিব যা মায়াবী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলাম গোপনে আহি হিয়া কোন বাবু মই নতুনক এনকাৰেজ কৰি ভাল পাওঁ মিষ্টাৰ ভাইচ বৰুৱা মই যি কৰিছোঁ এয়া মোৰ কৰ্তব্য আপোনালোকৰ লগত মোৰতো কোনো ব্যক্তিগত শত্ৰুতা নাই আপুনিতো নিজেই কৈছে আপুনি এইখন চহৰৰ এজন সম্ভ্ৰান্ত মানুহ ল'ৰাক বুজাওক আৰু আপুনিও ভৱিষ্যতে এই পোচাকযোৰৰ প্ৰতি মোৰ অন্তৰত থকা শ্ৰদ্ধাক অপমান কৰাৰ চেষ্টা নকৰিব বেয়া হৈ যাব এৰি নামা আপুনি হয়তো নাজানে দেশৰ আইনৰ প্ৰতি থকা মোৰ এই শ্ৰদ্ধাৰ অন্য নাম হৈছে বাৰুদ আৰু বাৰুদ কাৰো খেলৰ সামগ্ৰী হ'ব নোৱাৰে মনত ৰাখিব ভাইমণ্ডা আহিলে গালি খাবি তই মনত ৰাখিবি ভাইমণ্ডাৰ ডাইলগ ভালে কৈ থাকিব মন যায় মুখস্থ হৈ গ'ল কাইলৈ চাবি না কি মাল চাৰি আছো নহয় এতিয়া মোক লাইটৰ মালটো চাৰিব দেউতা দেচোন যা ঐ ঐ ভাইমণ্ডা আহি গ'ল এই লাইটটো কাটছোন এই বাহিৰৰ দেশৰ ফিল্ম মেকাৰবোৰে আজিকালি চিনেমা ৰিলত নবনোৱা হ'ল এই জানো ৰিল নোহোৱাকৈ আকৌ চিনেমা কেনেকৈ বনাব দাদা এই কম্পিউটাৰটো ওলোৱাৰ পাছত এতিয়া পৃথিৱীৰ প্ৰত্যেকটো প্ৰযুক্তিৰে সালসলনি হৈছে কেমেৰা এটা ওলাইছে তাত ৰিলৰ প্ৰয়োজন নাই ডাইৰেক্ট হাৰ্ড ড্ৰাইভত শ্বুট কৰে মই শুনি আছোঁ দেই দেখা নাজানো আৰু কি যে দিন আহিল লগ্ন মতে আমাৰ দৰে স্কৰ্পিঅ' মানুহে বা এইবোৰ দিন দেখো গৈনে নাই কিয় নেদেখিব পিছে আপোনাৰ স্কৰ্পিঅ' নেকি মোৰো স্কৰ্পিঅ' আৰে মোৰো স্কৰ্পিঅ' মোৰ অৱশ্যে কুষ্ঠিৰ মতে নহয় হ'লেও মোৰো স্কৰ্পিঅ'ই শইকীয়া আমাৰ আটাইকেইজনৰে স্কৰ্পিঅ' আপোনাৰ কি মোৰ বলেৰ' দাদা বলেৰ' মই পাৰ্থসাৰথী মহন্তই ক'লোঁ এই ভিডিঅ'টোৰ শেষৰ চিনটো হৈছে আপোনালোকৰ এয়া CD পাইৰেচি কৰাৰ এই স্নেপটো গতিকে এইটো বহুত দৰকাৰী বস্তু গতিকে আপোনালোকে এই কামটো নকৰিব ভৱিষ্যতে বেলেগে নকৰে যাতে তাৰবাবে আমি শিকিয়ালোঁ বলক